Hello friends, মোৰ এই MB ব্লগাৰ নামৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো বজাব নাপাহৰিব। হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক মই পতঞ্জলিৰ বিষয়ে ক'বলৈ ওলাইছোঁ। পতঞ্জলি হ'ল এটা বাবা ৰামদেৱৰ প্ৰডাক্ট। তাত আপুনি খোৱাৰ পৰা ধৰি যিকোনো আপুনি আয়ুৰ্বেদিক বস্তু পোৱা যায়। কিন্তু এতিয়া বাবা ৰামদেৱে BSNLৰ লগত মিলি পতঞ্জলি চিম উলিয়াবলৈ সক্ষম হৈছে। বাবা ৰামদেৱে এতিয়া BSNLৰ লগত মিলি পতঞ্জলি 4G চিম উলিয়াইছে। কি মজা! এতিয়া আপোনাৰ পতঞ্জলি চিমৰ এইবোৰ প্লান দেখিছে 2GB পাৰ ডে'কে দিয়ে, য'ত জিঅ'ই 144ত আপোনাৰ 1.5GB পাৰ ডে' দিয়ে। পতঞ্জলি আৰু ভৱিষ্যতলৈ 5G চিমো ওলোৱা চিন্তা কৰিছে। মুকেশ আম্বানীৰ জিঅ' এতিয়া কিমান চলে, কিমান টিকে, এতিয়া বাবা ৰামদেৱৰ চিম ওলোৱাৰ পিছত। আৰু বাবা ৰামদেৱৰ চিম আহিবলৈ বেছি দিন নাই। মোৰ ভিডিঅ'টো ভাল পালে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিব।